হেল্ল' বন্ধুসকল, যদি তোমালোকে কিবা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম কেনেকৈ পঢ়িলে পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰি তাৰে কেইটামান টিপছৰ বিষয়ে। প্ৰথম টিপছটো হ'ল প্লেনিং। পঢ়াৰ কাৰণে প্লেনিং কৰাটো অতি প্ৰয়োজন। তুমি কিমান সময় পঢ়িবা, কেতিয়া পঢ়িবা আৰু কেতিয়া কি পঢ়িবা সেইটো প্লেনিং কৰা। প্লেনিং কৰা যে মই ইমান সময়ত এইটো টপিক পঢ়া কমপ্লিট কৰিম। তোমালোকে আজি যি পঢ়িম বুলি প্লেনিং কৰিছা সেইখিনি আজিয়ে পঢ়ি শেষ কৰা, কাইলৈ থৈ নিদিবা। তোমালোকে দিনটোত কি পঢ়িবা, কি কৰিবা, কোনটো টপিক পঢ়িবা, পঢ়া সময়খিনি কেনেকৈ মেনেজ কৰিবা তাৰ পৰিকল্পনা আগদিনা ৰাতি শোৱাৰ আগতে কৰিবা। 2 নম্বৰ টিপছটো হ'ল টাইম টেবুল। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ কাৰণে এখন টাইম টেবুল বনোৱাটো অতি দৰকাৰী। কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে সিহঁতে টাইম টেবুলটো বনাই লয় কিন্তু ফ'ল' নকৰে। টাইম টেবুলখন বনালেই নহ'ব, ফ'ল' কৰিব লাগিব। কিছুমান ছাত্ৰ ছাত্ৰীয়ে ৰাতি পঢ়ি ভাল পায় আৰু কিছুমানে দিনত পঢ়ি ভাল পায়। তোমালোকে যিটো সময়ত পঢ়ি ভাল পোৱা সেইটো সময়ৰে এখন টাইম টেবুল বনোৱা আৰু সেই টাইম টেবুলখন ফ'ল' কৰি পঢ়া আৰম্ভ কৰা। 3 নম্বৰ টিপছটো হ'ল লাষ্ট 6 to 7 years কুৱেশ্যন পেপাৰ। তোমালোকে যোৱা 6-7 বছৰ আগৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰি লোৱা আৰু সেই কুৱেশ্যন পেপাৰবোৰ চোৱা। যেতিয়া তোমালোকে 6-7 বছৰ আগৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰি চাবা তেতিয়া দেখিবা যে একেটা কুৱেশ্যনে 2-3 বছৰৰ মূৰে আহি আছে। গতিকে তোমালোকে যদি যোৱা 6-7 বছৰ আগৰ পৰীক্ষাত অহা কুৱেশ্যনবোৰ চাই যোৱা, এইটো কনফাৰ্ম যে তাৰ পৰা বহু প্ৰশ্ন আহিব আৰু তোমালোকে সেইবোৰৰ পৰা এটা ভাল নম্বৰ লাভ কৰিব পাৰিবা। আৰু 4 নম্বৰ টিপছটো হ'ল প্ৰেক্টিছ। প্ৰেক্টিছ কৰাটো এটা বহু ভাল অভ্যাস, কাৰণ আমি নোৱাৰা কামটো প্ৰেক্টিছ কৰি পাৰা হ'ব পাৰোঁ। আমি টান টপিক এটাও প্ৰেক্টিছ কৰি সহজতে মনত ৰাখিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় লিখি প্ৰেক্টিছ কৰি পঢ়া, তেতিয়া তোমালোকৰ পঢ়াবোৰ সোনকালে মনত ৰ'ব আৰু বহু দিনলৈ পাহৰি নাযাবা। আৰু তোমালোকে পঢ়াবোৰ এসপ্তাহ বা 2 সপ্তাহৰ মূৰে প্ৰেক্টিছ কৰা। তোমালোকৰ এনেকুৱা হয়নে যে তোমালোকে প্ৰশ্নবোৰ মুখস্থ কৰিছা কিন্তু যেতিয়া পৰীক্ষাত প্ৰশ্নটো আহে আমি লিখিব নোৱাৰোঁ? ইয়াৰ কাৰণ হ'ল প্ৰেক্টিছৰ অভাৱ। সেইকাৰণে যিমান পাৰা সিমানে প্ৰেক্টিছ কৰা। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা নতুন ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।